নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ মই আহি গ'লো প্ৰকান্ত। বন্ধুসকল, আমাৰ দেশৰ গৌৰৱ মহাকাশলৈ যোৱা প্ৰথমগৰাকী মহিলা মহাকাশচাৰী কোন? দুবাৰকৈ মহাকাশলৈ অভিযান চলাবলৈ দুবাৰ মহাকাশ ওপৰত ঘূৰি ফুৰিছিল। হয় বন্ধুসকল, কোন হয় বাৰু সেইগৰাকী? হয় বন্ধুসকল, সেইগৰাকী হৈছে কল্পনা চাওলা। প্ৰথম মহিলা, ভাৰতবৰ্ষৰ প্ৰথম মহিলা মহাকাশচাৰী। তেওঁৰ বিষয়ে আমি জানিব লাগে যে তেওঁ প্ৰথম মহিলা মহাকাশচাৰী। আৰু বন্ধুসকল, তেওঁৰ বিষয়ে অকণমান থুলমূলকৈ মই ভিডিঅ'ৰ দ্বাৰা আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ বন্ধুসকল। কল্পনা চাওলাৰ জন্ম 1962 চনৰ 17 মাৰ্চত হাৰিয়ানাৰ এখন চহৰত তেওঁ জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ বানাৰসীলাল চাওলা আৰু মাতৃ সংকেতা এগৰাকী ব্যক্তি আছিল, যিগৰাকী ব্যক্তিয়ে প্লেনবোৰ যেতিয়া আমিও দেখোঁ, আমাৰ ফালে যেতিয়া ওপৰৰ ফালেদি অহা যোৱা কৰে তেতিয়া আমি বাই বাই কৰোঁ। ঠিক তেওঁ যেতিয়া সেই প্লেনবোৰ অহা যোৱা কৰা দেখে, তেতিয়া তেওঁ বহুত ধৰণৰ প্ৰশ্ন দেউতাকক সুধিবলৈ লয় আৰু মাক দেউতাকক সুধিবলৈ লয় বহুত ধৰণৰ প্ৰশ্ন। আৰু তেতিয়া মাক দেউতাকে বহুত কথা তেওঁৰ পৰা অনুমান কৰিবলৈ পাৰে যে তেওঁ জীৱন ভৱিষ্যতৰ কথা কিছুমান ধৰক যেতিয়া সৰুৰ পৰা ল'ৰা ছোৱালীক এটা কথা আছে, যি মূলা বাঢ়ে দুপাততেই চিন, তেনেকুৱা ধৰণৰ থকা যোজনা এটা দিছোঁ বন্ধুসকল। তেওঁ সৰুৰ পৰাই গম পাইছিলে যে তেওঁ এই ক্ষেত্ৰত খুব পাৰ্গত, এই ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। তেনেকুৱা লাইন ক্লাববোৰলৈ গৈছিল, দেউতাকে লৈ গৈছিল। কল্পনা এগৰাকী খুব নম্ৰ আৰু ঘৰৰ একেবাৰে সৰু ছোৱালী আছিল। তেওঁ যেতিয়া স্কুললৈ যাবলৈ আৰম্ভ কৰে, তেওঁ কোনো ধৰণৰ তেনেকুৱা নাম দিয়া হোৱা নাছিল। যেনে ধৰক আমাৰ স্কুললৈ যাবলৈ এক নাম দিয়া হয়, তেওঁ তেনেকুৱা কোনো ধৰণৰ নাম দিয়া হোৱা নাছিল। আৰু ঘৰত মণ্টু বুলি মাতিছিল, মণ্টু বুলি। আৰু যিহেতু এতিয়া ধৰক স্কুল কলেজলৈ যাবলৈ হ'লে এটা নাম প্ৰয়োজন আমাৰ, ঠিক তেনেকুৱা ধৰণৰ কোনো নাম দিয়া নাছিল। আৰু তেওঁ নিজেই নিজৰ নামটো বাছি ল'লে কল্পনা। কল্পনা মানে হৈছে ইমেজিন কৰা। সঁচাকৈ চাগে বন্ধুসকল, তেতিয়া কোনো কল্পনা কৰিব পৰা নাছিল সেই কল্পনাগৰাকীয়ে যে ভাৰতবৰ্ষৰ প্ৰথম মহাকাশচাৰী মহিলাগৰাকী। হয় নাই বন্ধুসকল? চব জীৱনত প্ৰথম অধ্যায়টো কোনো গম নাপায়, জীৱনত যে কি কৰিব কি নহয়। সেইকাৰণে মানুহে মানুহক উৎসাহ প্ৰেৰণা জগাব লাগে যাতে জীৱনত আগবাঢ়ি যাব পাৰে। কিন্তু বন্ধুসকল, পিছলৈ ডাঙৰ হৈ আহে, যিহেতু এগৰাকী তেওঁ নাৰী আৰু তেওঁ ডাঙৰ হৈ অহাৰ লগে লগে তেওঁ স্কুলত টিচাৰ প্ৰফেচৰ, মাক দেউতাকেও এই ক্ষেত্ৰত তেওঁ কৈছিল যাতে তেওঁ যোনবোৰ বস্তুৰ ওপৰত পাৰ্গত, তেনেকুৱা ধৰণৰ কথাবোৰ কৈছিল যে ছোৱালীয়ে এনেকুৱা ক্ষেত্ৰত যাব নালাগে, বেলেগ ক্ষেত্ৰ বা বেলেগ লক্ষ্য বাছি লোৱা, এনেকুৱা লক্ষ্য ওপৰত তুমি ভাল নহয়, তেনেকুৱা ধৰণৰ বহুত প্ৰশ্ন। কিন্তু কোনো ক্ষেত্ৰত কল্পনা চাওলাই তেনেকুৱা মানি লোৱা নাছিল যে মই জীৱনত হাৰ গ'লে বুলিয়ে যে হাৰ মানিলে। সেইটো তেওঁ যেতিয়া ডাঙৰ হৈ আহে, তেওঁক স্কুলৰ প্ৰফেচৰ টিচাৰ আৰু মাক দেউতাকে কয় তোমাৰ বাবে এইবোৰ সম্ভৱ নহয় আৰু তুমি এইবোৰ বাদ দিয়া, তুমি বেলেগ এটা লক্ষ্য বাছি লোৱা। তেনেকুৱা ধৰণৰ বহুত প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈছিল কল্পনা চাওলাৰ লগত। কিন্তু সেই প্ৰশ্নৰ সন্মুখীন হৈছিল, কিন্তু তেওঁ কোনো ক্ষেত্ৰত এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ মানি লোৱা নাছিল। আৰু সেই মানি নোলোৱাৰ বাবে আজি চাগে এগৰাকী ভাৰতীয় গিনিজ বুকত নাম ৰেকৰ্ড কৰিব পৰা এগৰাকী মহিলা। হয়, মহিলাই যে একো কাম কৰিব নোৱাৰে সেইটো কথা নহয় বন্ধুসকল। আজিৰ দিনত সকলো ক্ষেত্ৰতে মহিলাই আগৰণুৱা। হয় নাই বন্ধুসকল? মহিলা এজন বুলিয়ে যে তেওঁ প্ৰতিটো কথাতে পিছ কৰি থাকিব, তেনেকুৱা ধৰণৰ কথা নহয়, অকল আগবঢ়াই নিব লাগে এদিন। আৰু এটা ইণ্টাৰেষ্টিং কথা, তেওঁ কল্পনা চাওলাক ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় বীৰাংগনা ৰূপে স্বীকৃতি দিয়া হৈছিল, নেশ্যনেল হিৰো। চ' 1991 চনত তেওঁ আমেৰিকাৰ নাগৰিকত্ব লাভ কৰিবলৈ সক্ষম হয় বন্ধুসকল। আৰু বন্ধুসকল, প্ৰথম সফলতাৰে যেতিয়া কল্পনা চাওলাই প্ৰথম সফলতাৰে মহাকাশ যাত্ৰা কৰাৰ পাছত যেতিয়া তেওঁ 2003 চনত দ্বিতীয়বাৰৰ বাবে মহাকাশলৈ মহাকাশ যাত্ৰাৰ কাৰণে যায়। আৰু তেতিয়া তেওঁ মহাকাশ যাত্ৰাৰ পৰা ঘূৰি অহাৰ পাছত পৃথিৱীৰ পৰা কিলোমিটাৰমানৰ ওপৰত মহাকাশযানখন দুৰ্ঘটনাত পতিত হয়। সেই দুৰ্ঘটনাৰ ফলত কল্পনা চাওলাৰ লগতে আন 6গৰাকী মহাকাশচাৰী মৃত্যু হয় বন্ধুসকল। আৰু সেই মৃত্যুৰ খবৰে
গোটেই দেশত এক শোকৰ ছাঁ পৰিলক্ষিত হোৱা। আৰু বন্ধুসকল, কল্পনা চাওলাই প্ৰথমবাৰ মহাকাশ যাত্ৰা আৰম্ভ কৰিছিল 1997 চনৰ 19 নৱেম্বৰত আমেৰিকা মহাকাশ কেন্দ্ৰৰ পৰা তেওঁ যাত্ৰা আৰম্ভ কৰিছিল। কল্পনা চাওলাৰ লগতে আন 6গৰাকী মহাকাশচাৰী তেওঁ যাত্ৰা কৰিছিল। 15 দিন 6 ঘণ্টা সময় তেওঁ মহাকাশত কটাইছিল। 1997 চনৰ 5 ডিচেম্বৰ দিনা তেওঁ পৃথিৱীলৈ সফলতাপূৰ্ণভাৱে তেওঁ ঘূৰি আহে মহাকাশ অভিযান কৰি। তেওঁৱে আছিল বন্ধুসকল মহাকাশলৈ যোৱা প্ৰথমগৰাকী মহিলা। আৰু যেতিয়া তেওঁ প্ৰথমবাৰ সফলতাৰে মহাকাশ অভিযান সফল কৰাৰ পাছত তেওঁক দ্বিতীয়বাৰৰ বাবে 2001 চনত নাছাই তেওঁক দ্বিতীয়টো মহাকাশ অভিযানলৈ তেওঁক চিলেক্ট কৰে। মহাকাশ অভিযানত মহাকাশযানখন কিছুমান যান্ত্ৰিক বিজুতি ঘটাৰ বাবে 2 বছৰ পিছ পৰি ৰ'ব লগা হ'ল। আৰু তাৰ পাছত 2003 চনত কল্পনা চাওলাৰ লগতে আন 6গৰাকী মহাকাশচাৰী 16 জানুৱাৰীৰ দিনা কলম্বিয়া নামৰ মহাকাশ যানখনেৰে ফ্লৰিডাত অৱস্থিত কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা দ্বিতীয়টো মহাকাশ অভিযানৰ কাৰণে উৰা মাৰে।